ফাইনেলি এতিয়া পেৰাগ্লাইডিং কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ যিটো মানে কনচাৰ্ণ হয় তাতে আমাৰ মানে কি চেল্ফ ৰেছপনচিবিলিটি আমাৰ ছিগনেচাৰ লৈছে মানে এওঁলোকৰ একো ৰেছপনচিবিলিটি নাথাকে আমাৰ যদি কিবা হৈ যায় पता नहीं क्या है ये हमारा ज़िंदगी का आखिरी पल भी हो सकता है लेकिन ऐसा नहीं होने वाला शायद तो এয়া বিকাশে ফৰ্ম ফিল আপ কৰি আছে বিকাশ মোৰখনো কৰি দিয়া মই খালি চাইনটো মাৰি দিম তো পেৰাগ্লাইডিং কৰিবলৈ যি কনচাৰ্ণ লাগে সেয়া কনচাৰ্ণত চাইন কৰি আছোঁ গোটেই প্ৰক্ৰিয়া হৈ গ'ল এতিয়া এওঁলোকৰ কি আছে মানে কিবা যদি গিয়াৰ চিয়াৰ লগাই ল'ব লাগে সেইবিলাক লগাই ল'ম তো লগাই লৈ বাকী ইয়াৰ যিটো ভিডিঅ' হ'ব এইটো এওঁলোকে কৰাই দিব এয়া পেৰাগ্লাইডিঙৰ কাৰণে আমাক গিয়াৰ পিন্ধাই আছে তো এয়া গিয়াৰ চিয়াৰ লগাই পূৰা ফিটিং ৰেডি এতিয়া উৰিম আৰু উৰিম আজি উৰিম যাম উৰণে পালে হে ক'ৰ পৰা আহিছে গুৱাহাটী মঙলদৈ এই গুৱাহাটীৰ দাদা এজনক লগ পালোঁ ओके ब्रो वीडियो चलिए ओके 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 ऑल सेट रेडी भागो फिर भागो भागो ऑल सेट ऑल सेट ऑल सेट ए उड़िया सो भी उड़िया सो ये জীবনৰ প্ৰথমবাৰ চৰাই যিটো ফিলিংছ এই ফিলিংছ লৈ আছোঁ আই এম ফিলিং लाइक ए बर्ड ये बादलों के बीच में ये आसमान में मैं उड़ रहा हूँ अभी बहुत मज़ा आ रहा है मतलब क्या बताओ ये है ही जन्नत और जन्नत में मैं मतलब आप देख ही सकते हैं वो ये है ऊपर है हमारा जो पैराशूट ये है मेरे साथ भैया भैया आपका नाम क्या है केशव भागवान केशव मेरे साथ है केशव भैया यहाँ देख सकते हैं मतलब कितना खूबसूरत नज़ारा है मतलब कि कम मैं भाषाय पाहरी गई मैं अসমীয়া নেকি বৰফ জমা হৈ গৈছে তুমি মানে কেনেকুৱা ঝৰ্ণা বৰফত জাম হৈ গৈছে কি আচৰিত কি কম বাৰু আপোনালোকে ভাবকচোন আপোনালোকে ভাবক এবাৰ কেনেকুৱা লাগিব যদি আপুনি অলপ সময়ৰ কাৰণে চৰাই নিচিনা উৰি থাকিব পাৰে মানে সঁচাই মানে নিজকে চিলনি চিলনি লাগিছে ইমান ওপৰত উৰি ফুৰি আছোঁ ইমান ধুনীয়া লাগিছে গোটেই আকাশৰ মাজত মই সঁচাকৈ জীৱন এয়াই জীৱন আচলতে আনন্দ কৰা দুদিনীয়া জীৱন কি বুলি ক'ম ভাষাৰে বুজাব নোৱাৰোঁ মই কৈ শেষ কৰিব নোৱাৰোঁ কিন্তু যি ভাবি আছোঁ এই মনত সকলো হৈ আছে মনত মগজুত চব মানে ফিল কৰি আছোঁ মই হয়তো সিমানখিনিলৈ বুজাব পৰা নাই আপোনালোকক কিমানখিনি মই মানে মই কি ফিল কৰি আছোঁ কিমান সুখ পাইছোঁ আচলতে মই কৈ শেষ কৰিব নোৱাৰোঁ মতলব দিছ ইজ লাইফ একচুৱেলি দ্য গ্ৰেটেষ্ট মমেণ্ট অফ মাই লাইফ of my life এটা স্যার চিলনি উড়ি আছে আৰু কি সুন্দৰ মানে हम लोग असम से हाँ हम असमीज पीपल है असम से आप लोग यहीं का लोकल है हिमाचली मतलब आप लोग मतलब कितना खूबसूरत जगह से बिलोंग करते हो मतलब क्या बताओ हाँ असम में भी मतलब हाँ हमारे वहाँ भी नज़दीक में मेघालय जो होता है मतलब लगभग ऐसा ही है हाँ वहाँ भी मतलब ऐसा ही फीलिंग्स मिलता है हर जगह का मतलब अलग अलग टेस्ट है अलग अलग मतलब उनका मतलब हाँ
लेकिन कोई किसी से कम नहीं। हाँ, अपनी अपनी जगह, सब अपनी जगह मतलब बेस्ट है। খুব ভাল লাগিছে সঁচাকৈ। পাৰিলে আহক, জীৱনটো উপভোগ কৰক, এনেকৈ জীৱনটো উপভোগ কৰক। আৰু জীৱনটো উপভোগৰ কাৰণে হয়, সকলো মানে দুখ ভাগৰ কষ্ট চিন্তা, আজি মোৰ কি চিন্তা আছে কৰি আছে, এই সকলোবোৰ মই এতিয়া ভাবিবলৈ থলেই নাই আচলতে। শুনাত বেয়া শুনি, কিন্তু মানে কি ক'ম, সঁচাকৈ মানে মই যিটো ফিলিংছ লৈ আছোঁ, মানে কি সুন্দৰ পৰিৱেশ, কি মনোমোহা পৰিৱেশ। এতিয়া আমাৰ লেণ্ডিং কৰিবলৈ হ'লে প্ৰায় ইয়াতে লেণ্ডিং কৰিম, ইয়াতে এইখিনিতে লেণ্ডিং কৰাব আমাক। তেনেকুৱা কিন্তু খুব কম সময়ৰ এটা মানে কি বুলি ক'ম, এইটো পেৰাগ্লাইডিং আছিলে। কিন্তু বিকাশ landing, we have landed safely. आगे आ जाओ, आगे आ जाओ, आगे 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 आगे। Okay, okay, okay.